Hello dear friends, আজি মই লৈ আহিছোঁ ক্লাছ 12 বায়োলজি নিউ এনচিইআৰটি চেপ্টাৰ 3 আগৰ এনচিইআৰটি চেপ্টাৰ 4 জনন স্বাস্থ্য ৰিপ্ৰডাক্টিভ হেল্থ এই চেপ্টাৰৰ এনচিইআৰটি মোষ্ট ইম্পৰ্টেণ্ট টপিকছ আলোচনা কৰা হ'ব লগতে এক্সাৰসাইজৰ কুৱেশ্যন বাছি দিয়া হ'ব এইখিনি পঢ়িলেই তোমালোকৰ কমন পৰিব ভিডিঅ'টো সকলোৱে চাবা এই চেপ্টাৰটো সৰু তোমালোকে সকলোৱে পঢ়ি যাবা ফাৰ্ষ্ট টপিক তোমালোকে চাবা যদি আগৰ এনচিইআৰটি আছে 57 নম্বৰ পেজত চাবা জনন স্বাস্থ্য সমস্যা আৰু সমাধান কৌশল ৰিপ্ৰডাক্টিভ হেল্থ প্ৰবলেমছ এণ্ড ষ্ট্ৰেটেজিজ এই দুটো টপিক চাবা এই দুটো টপিকৰ পৰা 5 মাৰ্কৰ কুৱেশ্যনৰ সম্ভাৱনা আছে 2024 ত আহিছিল যে জনন স্বাস্থ্য সমস্যা আৰু সমাধানৰ কৌশলৰ পদ্ধতিসমূহ লিখিব লাগে 5 মাৰ্কৰ কাৰণে আহিছিল এই দুটো টপিক চাবা নেক্সট টপিক এনচিইআৰটিৰ যেটো আছে জনসংখ্যাৰ বিস্ফোৰণ আৰু জন্ম নিয়ন্ত্ৰণ ইয়াৰে অনলি জন্ম নিয়ন্ত্ৰণ যেটো আছে যে জন্ম নিয়ন্ত্ৰণ পদ্ধতিসমূহ চাবা যে বাৰ্থ কন্ট্ৰোল কেনেকৈ কৰিব পাৰি হেতু তোমালোকে চাবা ইয়াৰে 6টা পদ্ধতি আছে যেনে আইওডি পদ্ধতি স্বাভাৱিক পদ্ধতি ইংলিশ টার্ম তোমালোকে চাই ল'বা ইয়াৰে পদ্ধতি কেইটা চাবা ইয়াৰ পৰা তোমালোকৰ 2 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে নেক্সট টপিক চাবা এনচিইআৰটিৰ মোষ্ট ইম্পৰ্টেণ্ট টপিক এইটো চেপ্টাৰৰ আটাইতকৈ ইম্পৰ্টেণ্ট টপিকছ হ'ল এইটো লিংগ সংচাৰিত ৰোগ বা যৌন ৰোগ সেক্সুৱেলি ট্ৰেন্সমিটেড ডিজিজ এইটোৰ পৰা বাৰে বাৰে কুৱেশ্যন দি থাকে লাষ্ট 24-25 কুৱেশ্যন আহিছিল যে লিংগ সংচাৰিত বা যৌন ৰোগ কাক বোলে ইয়াৰে দুটা উদাহৰণ দিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন বাৰে বাৰে আহি থাকে এইটো কুৱেশ্যন চাবা 2 মাৰ্কৰ কাৰণে নেক্সট অনুশীলনী এক্সাৰসাইজত আহিবা এইটো চেপ্টাৰ এক্সাৰসাইজৰ কুৱেশ্যন ইমান ইম্পৰ্টেণ্ট নহয় তথাপিও কেইটামান কুৱেশ্যন দেখুৱাই দি আছোঁ এইকেইটা কুৱেশ্যন চাবা বাকী কেইটা কুৱেশ্যন নাচালেও হ'ব কুৱেশ্যন নং 6 যেটো আছে গৰ্ভ নিৰন্তৰৰ ব্যৱহাৰ ন্যায়সংগত নে যুক্তি আগবঢ়োৱা এইটো কুৱেশ্যন চাবা নেক্সট কুৱেশ্যন নং 9 আৰু 10 টো চাবা কুৱেশ্যন নং 9 2022 চনত আহিছিল যে 3 মাৰ্কৰ কাৰণে আহিছিল আৰু 10 নম্বৰ কুৱেশ্যনটো চাবা এইকেইটা কুৱেশ্যন চালেই হ'ব আৰু যিকেইটা টপিক দেখুৱাই দিলোঁ সেইকেইটা টপিক চাবা তোমালোকৰ সুবিধাৰ্থে মই বহিত লিখি দিছোঁ যদি তোমালোকৰ কিতাপত টিক দি লোৱা নাই তেতিয়াহ'লে তোমালোকে এইটো স্ক্ৰীনশ্বট মাৰি ল'বা ইয়াত লিখি দিয়া হৈছে যে কোনটো টপিকৰ পৰা কিমান চনত কুৱেশ্যন আহিছিল ফাৰ্ষ্ট টপিক জনন স্বাস্থ্য সমস্যা আৰু সমাধান কৌশল ৰিপ্ৰডাক্টিভ হেল্থ প্ৰবলেমছ এণ্ড ষ্ট্ৰেটেজিজ ইয়াৰ পৰা 2024 ত 5 মাৰ্কৰ কুৱেশ্যন আহিছিল নেক্সট তোমালোকে চাবা জন্ম নিয়ন্ত্ৰণ যে বাৰ্থ কন্ট্ৰোল পদ্ধতিসমূহ ইয়াৰ 6টা পদ্ধতি আছে সেই পদ্ধতিকেইটা চাবা 2 মাৰ্কৰ কাৰণে যিকোনো এটা দিব পাৰে নেক্সট তোমালোকে এইটো চেপ্টাৰ আটাইতকৈ ইম্পৰ্টেণ্ট টপিক যে লিংগ সংচাৰিত ৰোগ বা যৌন ৰোগ সেক্সুৱেলি ট্ৰেন্সমিটেড ডিজিজ এইটো কেইবাবাৰ আহিছিল 2022 2024 2025 ত আহিছিল লাষ্ট ইয়াৰত ইয়াৰ পৰা কুৱেশ্যন আহিছিল নেক্সট এক্সাৰসাইজৰ 9 নম্বৰ কুৱেশ্যনটো 2022 চনত আহিছিল আৰু 10 নম্বৰ কুৱেশ্যন এইকেইটা কুৱেশ্যন চাবা ইয়াৰ আগৰ ভিডিঅ'ত চেপ্টাৰ 3 মানৱ প্ৰজনন হিউম্যান ৰিপ্ৰডাকশ্যন এই চেপ্টাৰৰ দিয়া হৈছে যদি ভিডিঅ'টো চোৱা নাই ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব গৈ চাই ল'বা এইটো চেপ্টাৰৰ জনন স্বাস্থ্য ৰিপ্ৰডাক্টিভ হেল্থ এইটো চেপ্টাৰৰ যদি নোটছ লাগে বুলি কমেণ্ট কৰি দিয়া তেতিয়া মই এইটো চেপ্টাৰৰ নোটছ লৈ আহিম ভিডিঅ'টোত লাইক কৰিবা আৰু চেনেলটো যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা থেংক ইউ অল অফ ইউ